www সম্পূৰ্ণ ৰূপটো কি? ল্যাপটপৰ আৱিষ্কাৰক কোন? সো হে গাইজ, আকৌ আহিছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ। আজিৰ এইখন ভিডিঅ'ত মই জাষ্ট ল্যাপটপ আৰু কম্পিউটাৰ উইণ্ডোজ এইবিলাকৰ বিষয়ে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। বৰ্তমানতো সকলোৱে ল্যাপটপ আৰু কম্পিউটাৰ PC ইউজ কৰে। চাওঁ আপুনি এই প্ৰশ্নকেইটাৰ ভিতৰত আপুনি কোনকেইটা প্ৰশ্ন এনসাৰ জানে সেই কথা চাওঁ। বলক ইমান কথা নকওঁ, ভিডিঅ'খন আৰম্ভ কৰোঁ। www সম্পূৰ্ণ ৰূপটো কি? কম্পিউটাৰৰ আচল যন্ত্ৰটো কি? সাধাৰণতে কি প্ৰকাৰৰ কম্পিউটাৰ আছে? ইউনিক কোন জেনেৰেশ্যনৰ কম্পিউটাৰ? ল্যাপটপৰ আৱিষ্কাৰ কোন? সো হে গাইজ, আজিৰ এই প্ৰশ্নকেইটা আপোনালোকৰ কেনে লাগিলে আৰু আপুনি ইমানকেইটা প্ৰশ্নৰ উত্তৰ জানিছিল প্লিজ কমেণ্ট কৰি জনাব। আৰু মোৰ এই ভিডিঅ'খনৰ পৰা যদি আপোনাৰ কিবা লাভ হৈছে আৰু যদি আপুনি কিবা অভিজ্ঞতা আৰু জ্ঞান লাভ কৰিছে, সো প্লিজ মোৰ এই ভিডিঅ'খনত এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকৰ কাৰণে মোক আৰু ভিডিঅ' বনাবলৈ সহায় কৰিব। তো আজিৰ কাৰণে এইখিনি। ভাল থাকক, সুস্থ থাকক, টেক কেয়াৰ এণ্ড জয় আই অসম।